মাহী আহিলা তহঁতি দুজনী পাই ইয়াতে বিয়নী মেল মাৰি আছ আমাৰ মাহীজন যে ইমান চাপৰ মহাই পচন্দ কৰিলা বুলিহে মোক চাব বুলি আহিছ তহঁতৰ বয়সত মোক পিছত কিমান ল'ৰা লাগি আছিলে হয় নেকি কোৱাচোন কোৱা তোমাৰ গাভৰু কালৰ কথাবোৰ হ'ব তুমি ক'বা এতিয়া প্ৰথমতে বহি লোৱাচোন মই বহি লওঁ তাৰপিছত কৈ আছোঁ তহঁতৰ মোক গাভৰু কালৰ কথাবোৰ এবাৰ কি হ'ল জান তোৰ মায়ে আৰু মই বজাৰলৈ গৈছিলোঁ আৰু বাটতে ল'ৰাবোৰে জুমি চাইছে নহয় মই বোলো কি জুমি চাবলৈ আহিছ এতিয়া কিবা এটা আনি দিব নোৱাৰ খাবলৈ তাৰপৰা ল'ৰা এটা গ'ল আৰু গৈ পেলাই আনিলেগৈ আৰু লুজেন গুটি দুটামান আৰু কাগজতে মেৰিয়াই আনিছে কিবা টোপোলা এটা দিছে মোক তাৰপৰা বোলে কি দিছে এইবোৰ তাৰপৰা দেখিছোঁ যে বান্দৰ কণী এটা দিছে মুঠত ঘঁহা আৰু লুজেন গুটি দেখোন সেই বান্দৰ কণীটো ঘূৰাই দিলোঁ মই আকৌ তেতিয়া নঘঁহো নহয় বান্দৰ কণী মাহী এইটো বান্দৰ কণী নহয় লিপষ্টিকহে এইটো জানিছোঁ এইটো নাম লিপষ্টিক বুলি আজিকালিহে ঘঁহো আগত নঘঁহো নহয় আমাৰ বটিহে আকৌ সেইটো নাম বান্দৰ কণী বুলি কয় কিহৰ বোলে বান্দৰ কণীবোৰ তহঁতি মুখত ঘঁহি পেলাই আহিছ একদম বুলি শুকাই পেলাই দিয়ে নিদিয়ে ঘঁহি পেলাই আমাক তাৰপৰা এবাৰ কি হ'ল জান এবাৰ নদীলৈ পানী আনিব গৈছিলোঁ বাটতে ল'ৰা এটা বাঘ ভিতৰতে ধৰিলে নহয় তাৰপৰা গাইছে আৰু সি অকলি বন্ধৈ মাৰ কবি গৈ বাট লগে পালে জোঁৱাই বুলিবলৈ তাৰপৰা মই বোলো কি কলি তেনেকৈ গাবলৈ আহিছ তোক দি আছোঁ তাৰপৰা একদম খেদি নিলোঁ নহয় খেদি ধৰিলোঁ নহয় চুৰিয়াখনতে বাপেকে চুৰিয়াখন খোল খাই থাকিলে নহয় মৰাটোৱে তলত একো পিন্ধা নাছিলে নহয় তাৰপৰা ওলটাই মই পূৰা দৌৰিছোঁ আৰু পানী চানী নানিলোঁ আৰু একদম ঘৰলৈ দৌৰ মাৰিলোঁ তাৰপৰা আকৌ মহাক কেনেকৈ পালোঁ লগ গম পাওঁ নাই মোৰ লগৰজনীক আৰু মহাই ভাল পায় আৰু দেই মোক পিয়ন পাতিছিলে আকৌ চিঠি অনা নিয়া কৰিবলৈ কয় আৰু মই বাপেকে কওঁ ছোৱালী লগৰজনীক নিদিওঁহি নহয় চিঠিখন আনি উত্তৰটো ময়ে লিখি পেলাই দি দিওঁ আকৌ তাৰপৰা মহাৰে গম নাপায় আৰু তাৰপিছত এইপিনে লগৰজনী বেলেগলৈ পলালে নহয় তাৰপৰা আৰু এইপিনে মহাক মনে মইহে ভাল পাইছোঁ তাৰপৰা মই আৰু নাকান্দিবি আৰু তেতিয়া তাই পলালত ক'লোঁ আৰু মহাক নাকান্দিবি আৰু তাই গ'ল আৰু মইতো আছোৱেই তাৰপৰা তেতিয়াহে আমাৰ লিংকটো লাগিলে তাৰপৰা আৰু পিছদিনাখন পলাই পেলাই গুচিয়ে আহিলোঁ আৰু মই তলটো পেলালোঁ মহাৰ লগত হয় নেকি মহা বৰ অকৰা আছিলে তেতিয়াহ'লে দেই ব'লা মাহী এতিয়া ভাত মুখ ধুই পেলাই কিবা এটা খাই ল'বাগৈ ইমান দিনৰ মূৰত আহিছা ইমান দূৰ আহিছা ভাগৰ লাগিছে চাগে তোমাৰ পিছত কাহিনীবোৰ আৰু শুনিম বাৰু